ডুমডুমাৰ কুমাৰীপট্টিত চাঞ্চল্যকৰ ঘটনা। যৌতুকত এখন বিচনা দিব নোৱাৰাৰ বাবে এগৰাকী নৱবিবাহিতাক পৰিকল্পিতভাৱে হত্যা। অভিযুক্ত স্বামী শ্যাম ডেকাক গ্ৰেপ্তাৰ আৰক্ষীৰ। তদন্ত আৰম্ভ। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কুমাৰীপট্টিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। যৌতুকত এখন বিচনা দিব নোৱাৰাৰ বাবে এগৰাকী নৱবিবাহিতা স্বামী গৃহৰ পৰিয়ালৰ লোকে পৰিকল্পিতভাৱে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। 2020 চনৰ স্বাধীনতা দিৱসৰ দিনটোতে অৰ্থাৎ 15 আগষ্ট তাৰিখে ডুমডুমাৰ কুমাৰীপট্টিৰ ৰবি ডেকাৰ পুত্ৰ শ্যাম ডেকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কাকপথাৰ নিবাসী বিপুল ডেকাৰ একমাত্ৰ কন্যা ধাৰণা ডেকাই। কিন্তু বিয়াৰ পাছৰে পৰা স্বামী শ্যাম ডেকাৰ লগতে ননদ আৰু শাহুমাকে ধাৰণা ওৰফে পম্পীৰ ওপৰত অকথ্য নিৰ্যাতন চলায়। পম্পীৰ পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি শ্যাম ডেকাই যৌতুক বিচাৰি পম্পীৰ ওপৰত অত্যাচাৰ কৰি আহিছিল। শেহতীয়াকৈ পম্পীৰ পৰিয়ালৰ পৰা যৌতুকত এখন বিচনা বিচাৰিছিল শ্যাম ডেকাই। সেইমতে চেন্নাইত কাম কৰি দুপইচা উপাৰ্জন কৰা পম্পীৰ পিতৃও এখন বিচনা প্ৰস্তুত কৰাৰ যোজা চলাই আহিছিল। কিন্তু আজি পম্পীৰ মৃত্যু হ'ল। স্বামী গৃহৰ ভিতৰতে পম্পীয়ে চিপ লৈ আত্মহত্যা কৰা বুলি শ্যাম ডেকা আৰক্ষীক অৱগত কৰিছে যদিও পম্পীৰ পৰিয়ালে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে। ইফালে পম্পীৰ মৃত্যুৰ ঘটনাৰ বিষয়ে পম্পীৰ পৰিয়ালৰ লোকক শ্যাম ডেকাৰ পৰিয়ালে জনোৱা নাছিল। আনকি শ্যাম ডেকাৰ পৰিয়ালৰ লোকসকল ঘৰত তলা মাৰি পলায়নহে কৰে। এই ঘটনা সম্পৰ্কে ইতিমধ্যে পম্পীৰ পৰিয়ালৰ লোকে ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত স্বামী শ্যাম ডেকাক কৰায়ত্ব কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ঘটনাটো বোলে আৰু 1.5 মাহৰ আগত হৈছিলে। আমি আহিছিলোঁ যে তেতিয়া কৈছে আমি একো মাৰপিট নকৰোঁ বোলে, থানাত কেছ দিব। আমি কৈছোঁ মান মাৰপিট কৰিছোঁ, হেৰি কৰিছোঁ, কেছ দিম। কেছ নিদিব বোলে মা বোলে। আমি বোলে হেৰি কৈছোঁ আৰু বোলে মাৰপিট নকৰোঁ, নেমাৰোঁ সেনে বুলি ক'লে। কোনে মাৰপিট কৰে? ল'ৰাটোৱে মাৰিছে আৰু নন্দাকজনীয়ে সেইজনীয়ে আকৌ গোটেই তিনিটা লগ লাগি এবাৰ ডিঙি পিটিকাই দিছিলে। তাৰপৰা আৰু হেৰি কৰিছিলে, কাঁহৰ কাঢ়ি মাথাত মাৰিছিলে। আজি কি হ'ল? আজিতো আমি এতিয়া খবৰ দিয়া নাই আছিলে, আমি বেলেগৰ মুখত শুনি আহিলোঁ। এতিয়া খবৰ দিব লাগে নাই বাৰু মাক? কি শুনিলে? ক'লে ছোৱালীজনী চুইচাইড কৰিলে না কি নাই বুলি কৈছে, মৰিলে বুলি কৈছে। আৰু কোনে কৈছে কথাটো আপোনাক? বেলেগৰ মুখৰ পৰা শুনিছে নেকি? বেলেগৰ মুখ পাই শুনিছোঁ। এতিয়া ঘৰৰ মানুহবিলাক ক'ত আছে? ঘৰৰ মানুহ ক'ত আছে নাজানো, আমি এবাৰ চাব আহিছোঁ, নাই দেখা এতিয়া। কি ক'ব আপোনাৰ? কিবা যতক চতক বিচাৰিছিলে নেকি? যতক বিচাৰিছে, বিচনাখন বিচাৰিছে। আমি চব বস্তু গোটেই চোপা দিলোঁৱে, ডাইনিং টেবুলো দিলোঁ। ল'ৰাটোৰ নাম কি হয়? শ্যাম ডেকা। দেউতাৰ নাম ল'ৰাটোৰ? ৰবীন ডেকা। আৰু ছোৱালীজনীৰ নাম কি আছিলে আপোনাৰ? পম্পী ডেকা। বিয়া হোৱা কিমান দিন হ'ল? 15 আগষ্ট, যোৱাবাৰ 15 আগষ্ট। আপোনাৰ ছোৱালীজনীৰ নাম কি হয়? তাকে কৈছোঁ মই। আৰু ধাৰণা ডেকা থাকে। এতিয়া আপুনি কি বিচাৰিছে? ন্যায় বিচাৰ লাগে আকৌ, ফাঁচি দিয়াৰ কথা কৈছোঁ মই। নালাগে নাখাওঁ। যদি ছোৱালীজনীয়ে খাই মাৰি পেলাই শেষ কৰি পেলালে।